Nice place. Hello everyone. আশা কৰো আপোনালোকে ভালে আছে। আজি মই অলপ ওলাই আহিলো ফুৰিব যাম বুলি। ক'ত গৈ আছো সেই সকলোখিনি মই আপোনালোকক দেখাম। খালি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। যদি আপোনালোকে এনচিয়েন্ট হিষ্ট্ৰী ভাল পায় এই ভিডিঅ'টো আপোনালোকৰ কাৰণে ভাল হ'ব। ভিডিঅ'টো শেষলৈকে চাই থাকক। Hola. Ya উঠিলো কেবত। এতিয়া গৈ দেখাইছো আপোনালোকৰ নেক্সট। প্ৰথমতে মেট্ৰত যাম বুলি ওলাইছিলো কিন্তু আকৌ প্লানটো চেঞ্জ হ'ল। আমি কেবত গুচি আহিছো। এতিয়া অলপ সময়ৰ পিছত পামেই আৰু। ৰব আপোনালোকক এটা সাৰপ্ৰাইজ দেখাই আছো মই। আপোনালোকে কেতিয়াবা গ্ৰীণ ব্ৰিজ দেখিছে নাই? ইয়াত আছে গ্ৰীণ ব্ৰিজ। এইটো সব আপোনালোকক দেখাই আছো মই। এইটো হ'ল আপোনালোকৰ গ্ৰীণ ব্ৰিজ। এইটো যেটো গ্ৰীনাৰী দেখিছে এইটো তেওঁলোকে নিজে প্লান কৰিছে আৰু মেইনটেইনো কৰে। ডেইলি তেওঁলোকে পানী দিয়ে। এভৰিথিং মেইনটেইন কৰে ডেইলি বেচিছত। Gracias, amigo. আমি যোনটো জায়গাত আহিছো সেইটো হ'ল মেক্সিকো সিটিৰ চ্যাপেলটেপেক য'ত নেকি কাছেল আছে। এইটো জায়গা হয় য'ত নেকি মেক্সিকান আৰু আমেৰিকানৰ ৱাৰ হৈছিল 1847 ত। বলক ভিতৰলৈকে যাওঁ গোটেইখিনি দেখাই থাকিম। এইটো সোমাই আহিয়ে ইয়াত স্ট্যাচুস আছে। ইয়াত 6টা পিলাৰ আছে। এই 6টা পিলাৰত তেওঁলোকে স্ট্যাচু বনাই থৈছে যাক নেকি নিনোস হিৰোজ বুলি কোৱা হয়। ইয়ং হিৰোজ যিবিলাকে যুদ্ধৰ সময়ত ফাইট কৰিছিলে আৰু তেওঁলোক বলিদান হৈছিলে। আৰু ভিতৰলৈকে যাওঁ। এতিয়ালৈকে টিকেট হোৱা নাই। এই আগত টিকেট এন্ট্ৰি আছে। টিকেটটো ল'ম তাৰপিছত আকৌ আপোনালোকক ভিতৰ অংশটো দেখাই আছো। এইটো টিকেট কাউণ্টাৰ হয়। টিকেটটো ল'লো। পাৰ হেড 100 কে লৈছে এন্ট্ৰি। এতিয়া বলক ভিতৰলৈ যাওঁ আৰু দেখাই আছো। ভিতৰত অলপ খোজকাঢ়িব লাগে আছে অলপ। এইটো চ্যাপেলটেপেক হিলছৰ টপত আছে কেচেলটো। সেইকাৰণে আমি অলপ গৈ আছো ওপৰলৈ। এৰাউণ্ড 1 কিলোমিটাৰ তেনেকুৱাকৈ আছে আৰু ডিষ্টেঞ্চটো এণ্ট্ৰিৰ পৰা। এইটো এটা এণ্ট্ৰি হয় কেচেললৈ কিন্তু এইটো এণ্ট্ৰিটো বৰ্তমান ক্লোজ আছে। আমি আৰু ওপৰলৈ যাব লাগিব আৰু ওপৰত যাব লাগিব। হাফ ডিষ্টেঞ্চটো আমি আহিলোঁ। আমি আহি পালোঁ আৰু মেইন এন্ট্ৰেন্সত কেচেলৰ মেইন এন্ট্ৰেন্সত। মই এতিয়া ভিতৰৰ অংশটো দেখাইছো। গেটটো চাওক কিমান ধুনীয়া আছে। ইয়াত মোষ্টলি গোটেই এনচিষ্ট্ৰেল আৰ্কিটেক্সাৰবিলাক লগাই থৈছে। এয়া ভিতৰলৈ সোমালোঁ। গোটেই বাহিৰৰ বিল্ডিংটো দেখাই দিছোঁ। ভিতৰৰ অংশটো বেছি ভাল থাকিব মিউজিয়াম।
Was it, bro? Yeah, it was very nice place. Want to suggest some other people to come here? Yeah, definitely. Okay. People who come to Mexico should definitely visit this place Okay. because you won't find this kind of architecture. I mean, it's different, right? Yes, Than correct. India. They have maintained Not like very you would well, find- Yeah. and it is very nice to see. Though we have seen in movie, but seeing here in reality is very Yes. good feeling. Yes. Correct. এই আমি ঘূৰিলো আৰু এতিয়া কাছিলটো চাই ভাল লাগিল। যদি আপোনালোকে ভাল পাইছে চাই পিনে ভিডিঅ'টো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ থাকিল।